গাইজ মই ইণ্ডিয়াৰ মোৰ ইন্দুমণি মন যায় ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, বৰ্তমান মোৰো ভাল। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গাড়ীৰ পৰা, আৰু আমি গৈ আছোঁ পেহী এজনীৰ ঘৰলৈ, আৰু তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পেহী ঘৰত কি কি কৰোঁ সকলোবোৰ। আৰু এটা আজি মনটো বহুত ভাল লাগি আছে, নিজৰ এখন গাড়ী ল'ম বুলি ভাবিছিলোঁ আৰু লোৱাও হ'ল, আৰু আজি নিজৰ গাড়ীতে গৈ আছোঁ। আৰু বহুত দিনৰ আশা, এইফালে মিষ্টাৰ আৰু মই আৰু আমাৰ বন্ধু দৰা আৰু বন্ধনী যাব। আৰু চাই থাকক ভিডিঅ'টো। মই তেনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। এইখিনিতে মই কেইটামান ভিডিঅ' কৰি ৰাখিছিলোঁ সপোনৰ গাড়ীখন আহি পোৱাৰ সময়ত। গাড়ীখন কেনেকৈ আদৰণি জনালোঁ আৰু অকণমান পূজা কৰিলোঁ, তাকে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। আৰু বহুত দিনৰ এটা আশা পূৰণ হ'ল, ফাইনেলি গাড়ীখন লৈ ল'লোঁ। গাড়ীখন লোৱা হ'ল আৰু দেই, এতিয়া অকণমান ফুৰি আহোঁগৈ। গাড়ীখনত অকণমান উঠি চাওঁ। কালি আলহী ঘৰ পাওঁতে দেৰি হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল, একদম ভাগৰ লাগিলে। তাৰপিছত আজি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আৰু আলহী ঘৰত আছোঁ আৰু সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। মানে পেহীহঁতৰ ঘৰত আছোঁ, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। চাহ তাহ খাই মেলি আজৰি হৈ অলপ কথা চথা পাতিছোঁ, আৰু এতিয়া ভাত ৰেডি হৈছে, ভাত খাম। আৰু পেহীহঁতৰ ঘৰত কি কি কৰোঁ সকলোবোৰ দেখাই যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। ভাত পানী খাই মেলি আজৰি হৈ ওপৰত টেঙা খাবলৈ বুলি গৈছোঁ, দুপৰীয়া সময়কণ। আৰু এনেকৈ পাৰ কৰিছোঁ আৰু পেহীহঁতৰ ঘৰত। আৰু এটা ইণ্টাৰেষ্টিং কথা হৈছে, পেহীহঁতৰ ঘৰত ওচৰৰ মানুহবোৰে লগ খাই এটা পুখুৰী আছে, তাত বৰশী টোপাই। দেখিছে নহয়, বৰশী কোনে কেইজনী মাছ লগাব পাৰে, তাৰে প্ৰতিযোগিতাৰ নিচিনা আৰু ধেমালি ধুমুলাকৈ বহুত ভাল লাগিলে পেহীহঁতৰ ঘৰত। আৰু মাছ ধৰিলে, পেহীয়ে বহুত মাছ পায় কিন্তু দেই, মাছৰ টিকনি আছে পেহীৰ। এইফালে পেহীহঁতৰ শাকনি বাৰী, পেহীয়ে শাক বুটলি আছে।
এইবোৰ কৰি মেলি পাৰ হ'ল এতিয়া ৰাতিৰ কাৰণে ভাত ৰেডি কৰা হৈছে আৰু ৰাতিৰ সাজৰ কাৰণে লোকেল চিকেন বনাইছে আৰু আজি আমাৰ পেহীৰ পাকঘৰটো দিছে আলহীক মানে আমাক দিছে মোক আৰু বন্ধুনীক মই বনাইছোঁ পোলাও আৰু বন্ধুনীয়ে বনাইছিলে চিকেন লোকেল চিকেন আৰু সকলোৱে তৃপ্তিৰে এসাঁজ খালোঁ লগে ভাগে বহুতে ভাল লাগিলে এয়া পেহীয়ে মোবাইল চাই আছে দেখিছে নহয় আমাক পাকঘৰটো দি দিছে বোলে কিবা সকামলৈ ওলাই থকা নিচিনাই লাগিছে ষ্টলখন লৈ এইফালে বন্ধুনীয়ে খানা বনাই আছে দেই এয়া আজি খানাটো স্পেচিয়েল ন লাজ কৰিছে ছাৰ বেলেগ লাজ কৰি ক বন্ধুনীজনী এইফালে খুব লৈ আছে কালাৰ কি ধুনীয়া আহিছে ৰেচিপি দিম বুলি ভাবিছিলোঁ পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাবলৈ মচন্দৈ আৰু বুটৰ চাটনি পেহী গ'লে গৈ এতিয়া বুটৰ চাটনি এয়া পেহীয়ে নাম লৈছে আৰু নামঘৰত পেহীয়ে নাম লয় এইখন কীৰ্তন ভাগত আৰু আমাক শুনোৱাইছে আৰু ময়ো ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকেও শুনক ইমান ধুনীয়াকৈ পেহীয়ে নাম লৈছে ৰাজাৰ বচনে নাৰণে কহিল কৰিয়া ধৰ্ম নিৰ্ণয় পঞ্চম অধ্যায় পবিত্ৰ কথাক সমস্তৰে ধৰ্মচয় সেহি ধৰ্ম যিটো আচৰণ কৰে তে শুদ্ধ হুৱে চিত তেবে ঈশ্বৰ কৃষ্ণৰ পাৱত মনক কৰয়থিত কিন্তু যিটো হয়কে কমনে সংসাৰত যত ঋণ চয় আছে বুজিল হবে যিজনে মোৰ কথা শুনা যুধিষ্ঠিৰ আছিলো যেন পূৰ্বত পৰম সুন্দৰ ৰূপ মনোহৰ শুনা কহো এয়া পেহীয়ে নাম সামৰি এইফালে খানা ৰেডি কৰিছোঁ আৰু খানা খাবলৈ আহিছোঁ আৰু এইফালে আমাৰ মিষ্টাৰ পেহা তাৰপিছত পেহাৰ ল'ৰা আৰু বন্ধু আৰু বন্ধুৰ লগৰে লগতে ভাত আৰু মই ভিডিঅ' কৰি ৰাখিছিলোঁ অলপ মন যায় ইন্দুমণি মন যায় মাৰিলে আপুনি সেইটো ভিতৰত ৰাখিব এইফালে বন্ধু চাবলৈ ওলাই আছে পেহীয়ে এইফালে লক্ষী বেগ চুই আছে এইফালে মলয়া এইফালে আমাজন ময়া বন্ধু চাবলৈ গৈছোঁ বন্ধুৰ লগত এইফালে পেহী ওলাইছে চিনেমা চাবলৈ
ওলাই গৈছে গোটেইটো পাই গ'লোহি চিনেমা হল আৰু এতিয়া বন্ধুখন আৰম্ভ হ'ব আৰু মোৰ ভিডিঅ'টো চাই থাকক আপোনালোকে বন্ধুৰ কিছু অংশ আপোনালোকে দেখিবলৈ পাব এইটো পেহীহঁতৰ ঘৰটো এফালে টিভি ৰুম আৰু এফালে বেডৰুম আৰু আজি যাবলৈ লৈছোঁ পেহীহঁতৰ ঘৰৰ পৰা আৰু ভিডিঅ' নকৰোঁ পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পাই থাকে আৰু এই পেহীহঁতৰ ঘৰত আহি বহুতেই ভাল লাগিলে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব